ইয়াত টিনা আমাৰ গাড়ীত এতিয়াও জিন্দাই আছে। কি হেল্ল' কি কমতে তাৰমানে মই কি মোক যে ইন্ট্ৰ দিয়া ফ্ৰেণ্ডসকল সকলোকে মই এটা কথা কওঁ, বিদ্যুৎ শুনা তুমি কয় আজিৰ পৰা 2 বছৰ আগতে বিয়া পাতিছিলোঁ। পিছে আমাৰ মাজত এতিয়া কোনে আহিছে জাননে? এইটো ইয়াৰ বৈনেক। এইটো মানে বিয়াত বহিব পাৰে, কিন্তু মানে ঘৰ দুটাৰে বেলেগ বেলেগ আৰু এটোৰ ঘৰ বেলেগ এটোৰ ঘৰ বেলেগ ন। পিছত এটোৰ ঘৰ বৰ্তমান সৰু, লাহে লাহে ডাঙৰ হ'ব। মানে কি হ'ল আমাক মানে দুটা কেমেৰা লাগে, সেইটোৰ কাৰণে মানে হ'ল এইটো আমাৰ 2টা কেমেৰা লাগে আৰু 2টা কেমেৰা নহ'লে নহয়। সেইটোৰ কাৰণে আকৌ এটা বিয়া পাতিব লগা হ'ল। তো গাইজ আমাৰ মিউজিক ভিডিঅ'টো টিনা মৰি গৈছিল, কিন্তু আমাৰ গাড়ীত এতিয়াও জিন্দা আছে। মই বেক কৰি দিছোঁ কেমেৰাটো, চাওক চাওক এয়া টিনা। কষ্ট হ'ব লাহে লাহে। এয়া টিনা আমাৰ গাড়ীত এতিয়াও জিন্দাই আছে, আমাৰ সৈতে সদায় থাকিব টিনাই, হয়নে বিদ্যুৎ? আমাৰ মাজত খুব মৰম দিনটোক আমি বম মৰম সদায় থাকিব টিনাই আমাৰ মাজত। চ' টিনা আমাৰ মাজত থাকিব, এই পকেটখনত সোমাই থাকিব। আমি এতিয়া বিদ্যুৎক লৈ পাগলাদিয়াৰ ওচৰতে থকা পাগলাদিয়াৰ ৰিজৰ্টত আহি পালোঁ ন বিদ্যুৎ? আহি পালোঁ, ৰাত সোমালোঁ। যি বনাইছে সি আছে আৰু ইয়াতে আৰু গোটেইকেইটা সোমাই গেলচোন কিয় বা। So guys, script ready? বিদ্যুৎ আৰ্টিষ্ট ৰেডি? ইয়া নেকলেছডাল চাওকচোন, হীৰা আছে। ভিডিঅ'টো চা না। ভিডিঅ' শ্বট লৈছে। হাই কৰি দে প্ৰিয় মেম। হেল্ল' কি হেল্ল' কি কমতে হাই হাই। চ' হাই অল ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ এটা ভয় লাগি আছে, মই লাহে লাহে আহিব লগা হৈ আছে। ইণ্ট্ৰটো ভালকৈ ওপৰত দিব নোৱাৰিলোঁ, তলত আহি দিওঁ। হাই অল ফ্ৰেণ্ডছ, নমস্কাৰ। পোনপ্ৰথমতে আমাৰ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ হিৰ' আছাম ব্লগত। বিদ্যুৎ বহি আছে, আমি ইতিমধ্যে ভিডিঅ'টো মৰম দিবি, একে চাকা হ'ব ভিডিঅ'টো, একে চাবি আৰু। এতিয়া মানে আমি শ্বুটিং আৰম্ভ কৰা নাই। আমাৰ এই তাতে মেকআপ চেকআপ কৰি আছে, চেকআপ কৰা নাই বাৰু। মেকআপ কৰি আছে তাৰমানে মই কি মোক যে ইন্ট্ৰ দিয়া নাই, তাক চিনাকি কৰি দিলি, মোক কিবা 3বাৰ দেখালি, তাৰপিছত মোক কোৱা নাই মই কোনে? মই চানি। দিছ ইজ চানি। মই হ'ল পুৰা মানি। আমি ইয়াতে আহিছোঁ পাগলাদিয়া ৰিজৰ্টত, আমাৰ নতুন এটা প্ৰজেক্ট হিৰ' আছামৰ। খুব ধুনীয়া প্ৰজেক্ট, আমাৰ ষ্টৰিটো খুব ভাল হ'ব, সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু এই ব্লগটোও চাব, এই ব্লগটোকো মৰম দিব। আৰু আমি কেনেকুৱাকৈ আৰু আমি কেনেকৈ কি কৰোঁ গোটেই দেখাই আছোঁ, আপোনালোকে কাৰ্যকলাপ সম্পূৰ্ণ চাব, চাই থাকক। প্ৰিয়ম ল'ৰা মানুহ নাম, অ'কে অৰিজিনেলকৈ কৈ দি নামটো। আমাৰ আজি এক্টৰ নি অহা নাই, চিনেমাটোগ্ৰাফাৰ কেমেৰামেন। মই কৰিম আজি। কিন্তু ভাই কেমেৰা কোনফালে অন কৰে মই তাকে বুজি পোৱা নাই। অকণ নাই, মুখেদি কৈ দি কেমেৰা অন হৈ যা, চিম কেমেৰা অন হৈ যা, চিম কালি হ'ব বোলে। বিদ্যুৎ মেকআপটো কেতিয়া শিকিলি? মই কোনে শিকাইছে তোক? আমাৰ হিৰ' আছামৰ নিউ মেকআপ আৰ্টিষ্ট। একচুৱেলি গাইজ
পুরানা গার্লফ্রেন্ড সরি পুরানা তিৰিয়ে মানে ভাল আৰু নতুন কাম নাই লগালো এইবাৰ এইটোৱে লগাব লাগে ভাল লাষ্ট টাইম বাকী মই শ্বট লৈ আছোঁ নহয় ব্যস্ত বৰ্তমান আমি নলবাৰী চিটিৰ টাউনৰ ভিতৰত যাই আছো সৰি টাউনৰ ভিতৰত যাই আছোঁ তাতে অৱস্থিত তো গাইজ শ্বুটিং কপ নলবাৰীত বেছিকৈ ঘূৰি আছোঁ টাউনত শুনি আছো মডেলিং শো যোৱা চ' গাইজ আজিৰ ব্লগটোত বেছি টাইম দিব পৰা নাই মানে কাৰণটো হ'ল আমাৰ শ্বুটিঙে 1 বজাত ষ্টাৰ্ট হৈছে কাৰণ ৰাতিপুৱা ইমান বৰষুণ আছিল এতিয়া মানে বৰষুণ নাই আৰু এতিয়া অলপ ৰ'দ দি আছে ৰ'দটো ঠিকে আছে এতিয়া মানে পোহৰ পাই আছোঁ আমি শ্বুট কৰি আছোঁ আৰু টাইমটো আপোনালোকক ব্লগটোত বেছি দিব পৰা নাই আমাৰ যিটো শ্বুটিঙত আহিছোঁ মানে 1 বজাত শ্বুটিং ষ্টাৰ্ট দিছোঁ এইটো কাৰণে মানে শ্বুটবিলাক স্পীডত ল'ব লগা হৈছে মানে জল্দি কৰি আছোঁ আৰু কামবিলাক সেইটো কাৰণে মানে অলপ ডিষ্টাৰ্ব হৈছে ব্লগটো কৰাত একো নাই এতিয়া মানে আমাৰ শ্বুট চলি আছে চাই লওক শ্বট লৈ আছে আৰু কি ক'ব এয়া মৰমৰ নিচা যদি আপোনালোকে চোৱা নাই জল্দি যাওক ডিছক্ৰিপশ্যনত লিংক আছে মৰমৰ নিচা বুলি চাৰ্চ কৰিলেও আহি যাব ইউটিউবত চাই ল'ব এইটো চেনেলতে আছে ডিছক্ৰিপশ্যনত লিংক আছে চাই ল'ব আৰু কি বুলি কয় এয়া এতিয়া ব্লগটোত চাই থাকক বাকী পিছত গম পাই থাকিব কি হয় দিয়কতে একচন আরে মোর তোমাক ভাল পাও ন is waning. Is this entertaining? গাল লাল সোলের গাল লাল আরে মোর তোমাক ভাল পাও ন এইটো কিন্তু ডুপ্লিকেট দে ঘৰত বিছনা নাই এই ছোৱালীজনীৰ এই মাজ ৰাস্তাত শুই আছে নহয় ই মানে গলত কাটি পেলালে ঐ এটা চৰৰ বদলা এংকে ল'ব লাগে না মোৰ লগত খেল কৰিলে এনেকুৱা তই সিটো ভাই ইটো মাথা মাৰ ঘৰত বিছনা নাই তোৰ চ' গাইজ বৰ্তমান লাষ্ট চিন লৈ থকা হৈছে ইয়াৰ নলবাৰী চ' গাইজ ইয়াৰ সন্ধিয়াৰ নলবাৰী চ' গাইজ বিদ্যুতে আৰু মই চিনেমাটোগ্ৰাফাৰ দেউলাহালত শ্বুট লৈ আছোঁ আমাৰ হিৰ'ৰ আৰু ফ্লেণ্ডৰ ন চাই থাকক আজি নেক্সট ডে আছিল আৰু নতুন চিন লৈ আছো। ফটোখন আহি আছে যিহেতু মোৰ সপোনৰ পৰি চাব মৰম দিব আশীৰ্বাদ কৰিব আৰু দাদা আমাক চাই যাই আছে চ' গাইজ ইয়া ভিডিঅ' শ্বুট হৈ গ'ল শ্বুটিং কমপ্লিট এতিয়া ভিডিঅ' এডিট চলি আছে হোটেল পুৰা কাম প্লিজ ভিডিঅ' এতিয়া এডিটিং কৰি আছে আৰু মানে এডিট চলি আছে আৰু বিদ্যুৎ কি কৰি আছে নাটক চাই আছে চ' ভিডিঅ' ইয়াতে খতম ব্লগ খতম ডাবিং अभी डबिंग होने का बाकी है मेरे दोस्त